নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ্থীয়ে আবেদনৰ মাচুল ঘূৰাই পাবনে নাই। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সন্দৰ্ভত কি কৈছিল, প্ৰথমতে সেইটো আগতে শুনি লওঁ আহক। আমি এটা অডিঅ' প্লে কৰি দিছোঁ। Maximum volume. 1000 সেই এপইণ্টমেণ্টটো হোৱাৰ পিছতে ফাইনেল পিকচাৰখন ওলাব যে কিমানে পালে আৰু নাপালে। যিহেতু এতিয়াও আৰু 1000 নিযুক্তি হ'ব অহা 10-15 দিনৰ ভিতৰত, যেতিয়া ফাইনেল নিযুক্তি হৈ যাব যে এওঁলোকে পালে এওঁলোকে নাপালে। দ্বিতীয়তে কথা, আৰু এটা বহুত প্ৰাৰ্থীয়ে মোক কৈছে যে ছাৰ টকাটো ঘূৰাই নিদিব, ঘূৰাই দিলেতো CSC অপাৰেটৰবিলাকে পাই যাব, আমি নাপাওঁ। সেই সমস্যা এটাও আছে। সেইকাৰণে আমি আৰু এটা কৰিব পাৰোঁ যে অহাবাৰ পৰীক্ষা হ'লে এখেতসকলক বিনা ফিজ আমি পৰীক্ষা দিয়াৰ সুবিধা দিব পাৰোঁ। কাৰণ বহুত প্ৰাৰ্থীয়ে মোক হোৱাটছআপত জনাইছে যে ছাৰ আমিতো CSC অপাৰেটৰৰ পৰাহে দিছিলোঁ, আৰু আমিও দেখিছোঁ এটা নম্বৰৰ পৰা 200টা কেণ্ডিডেটে পৰীক্ষাৰ পইচা দিছে। গতিকে টকাটো ঘূৰাই দিয়াৰ লগে লগে পইচাটোতো CSC অপাৰেটৰবিলাকৰ হাতত গুচি যাব। সেইকাৰণে যোগ্যজনে কেনেকৈ পায় তাকো চাব লাগিব। বৰ্গৰ প্ৰাৰ্থী যিসকল অৱতীৰ্ণ প্ৰাৰ্থী অনুতীৰ্ণ হৈছে তেওঁলোকক হয়, ইয়াত চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত দুটা কথা উল্লেখ কৰিছে যে চৰকাৰখনে আৰু অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব, আবেদনৰ মাচুল ঘূৰাই দিব বিচাৰিছে। কিন্তু ইয়াত এক সমস্যা আছে যে CSC চেণ্টাৰবোৰৰ পৰাহে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে, আৰু এই সমস্যাটো এটা জেনুইন সমস্যা। যেতিয়া আমিও এপ্লাই কৰিছিলোঁ আগতে এইটো দেখিছিলোঁ যে CSC চেণ্টাৰবোৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে, ধৰি লওক আপুনি 500 টকাৰ এপ্লাই কৰিছে, এপ্লাই কৰাৰ বাবদ আপুনি CSC চেণ্টাৰক মানে অনলাইন এপ্লাই কৰাৰ বাবদ এক্সট্ৰাকৈ 50 বা 100 টকা এটা দিব লাগে। যেতিয়া পইচাটো পাব, সেই পইচাটো ঘূৰাই দিবলৈকে আকৌ আপুনি CSC চেণ্টাৰৰ পৰা আপোনাৰ পৰা কিবা এটা বিচাৰে পইচা। গতিকে এই সন্দৰ্ভত আপুনি কি ভাবে যে যিসকলে আকৌ পৰীক্ষা দিব তেওঁলোকক মানে বিনামূলীয়া মাচুল নিদিয়াকৈ পৰীক্ষা দিব লাগে নে পইচাটো ঘূৰাই দিব লাগে, কিন্তু কেনেকৈ ঘূৰাই দিব লাগে, কি ব্যৱস্থাৰে ঘূৰাই দিব লাগে, এই সন্দৰ্ভত আপুনি কি ভাবে, আপোনাৰ মন্তব্যটো কমেণ্ট বাকচত জনাব পাৰে। ভিডিঅ'টোত আজি ইমানেই আছিল, কিন্তু ভাল খবৰ যে এই বিষয়ে মুখ্যমন্ত্ৰী অৱগত আছে আৰু কিছুদিনৰ ভিতৰতে যি নিযুক্তি কমপ্লিট হ'ব আৰু 1000 নিযুক্তিৰ কথাতে উল্লেখ কৰিছে, সেইখিনি হোৱাৰ পিছতে হয়তো আবেদনৰ মাচুল ঘূৰাই দিয়া হ'ব। কিন্তু এই সন্দৰ্ভত আপোনাৰ কি ধাৰণা, আপোনাৰ কি মতামত, সেইটো কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।